हेलो गाइस কি খবৰ আপোনালোকৰ সকলোৱে ভাল আজি বতৰটো ইমান ডাৱৰীয়া মানে কি কম মানে বৰষুণ বতাহ মাৰি আছে পুৰা আম খাব আহি আছো আমি এই বৰষুণ বতৰ এই খালি দেখো মুছন কি কম কি কম বতাহ নহয় বতাহ এ দেখিছনে ইমান বতাহ আমাৰ কামল ভাঙি গৈছে ফাইনালি মই দিছো ফাইনালি মই দিতা হয় এই বতাহ কেনেকুৱা দেখিছনে বাস ভাঙি এইটো আমচু এইটো এইটো আম খাব লাগে আহিয়ে থাকে আম খোৱে নে নখোৱে আম বেছি আছে এইটো না খাই গছবিলাক চব ভাঙি তামোল দুটো ভাঙি এইটো দেখিছে আমাৰ ৰুহুল দাদা দোকানৰ টিং উৰি গৈছে ধুমুহা বতাহে আমাৰ ৰুহুল দাদা টিং ঠিক কৰি আছে তেখেতে বৰ্তমান ইটা দি পেলাই টিংখিনি মেৰামতি কৰিম বুলি ভাবিছোঁ তেখেতৰ শ্ব'ৰুমটো উৰি গ'ল তেখেতক ইটাটো তুলি দিয়ে সহায় কৰাচোন অলপ হয় চাক ৰাইজ আমাৰ ৰুহুল দাদা কেনেকৈ জখলাটো দি পেলাই টিং ঠিক কৰি আছে আমাৰ ৰুহুল দাক কোনোবাই যে সহায় কৰিম বুলি ভাবিছে তেখেতে টিংখিনি উৰাই লৈ গৈছে কৰিম বুলি ভাবিলে কৰিব পাৰে টিঙে উৰাই লৈ গৈছেগৈ দেখিছে কি বতাহ কালে কটি চুইছে কাল যেতিয়া নামি আহে উপায় নাই মেৰামতি লাগি আছোঁ বহুত আৰু এয়া দেখিছে কি অৱস্থা বাঁহ উঘলি লৈ গ'ল বাঁহবিলাক উঘলি লৈ গৈছে এয়া বাঁহ উঘলি পেলালে মোৰ দোকানো এয়া অৱস্থা এইখানে তামোল ভাঙি ঘৰত পৰি আছে এয়া কালে কটি চুহি দিছে আৰু এতিয়া ৰাইজৰ পৰা কিবা বিচাৰিছে নেকি ৰাইজৰ পৰা একো বিচৰা নাই আৰু বাল্টি কিবা নিবিচাৰোঁ তুমি কৰা নেকি কিবা